মান শাক পেলাৰ কাৰণে বাৰীতে অলপ পুতলা ইমান আৰু বিৰাম উৰি যাব লাগিব আৰু কাহৈ নাই নেকি ঘৰত? কাহৈ নাই নেকি ঘৰত? পোন্ধৰ টকাই থাকে সদায় সদায় 50 টকাই আহে থাকে দিলি দিলি 1 তাৰিখ হ'ল বুলি আহে থাকিব নেকি সদায় সদায় কাইছে এই মইহে এই কিয়তে আহে থাকিছ বাৰে বাৰে সদায় সদায় আহে থাকিছ পাৰাই বেছিভাগ নিবিৰাং মই আজি কিবা ঘৰত খাবা বস্তু নাই তো মই আজি ওলাইছোঁ ইচ্ছাটো সদায় দেখা পাওঁ প্ৰায় আহি থাকে এই আমাৰে খাবা নাই আৰু আহে থাকিছ বাৰে বাৰে নাহিবি আৰু এলাতে মই ক'ত যাম তোৰ কয় সাধু নাজানো এনে বস্তুৰ দাম বাঢ়ছে নিজে খাব নাপাওঁ আৰু সদায় সদায় আহে থাকিবি ৰ